নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি গুজৰাট টাইটেন্সে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। আজি যেহেতু মেচ হায়দৰাবাদত অনুষ্ঠিত হৈছিল আৰু হায়দৰাবাদত গুজৰাট টাইটেন্সে হায়দৰাবাদত গৈ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটেন্সে 16.4 অভাৰতে মেচখন জিকিবলৈ সক্ষম হয়। 20 বল থাকোতে মেচখন জিকি যায় গুজৰাট টাইটেন্সে। গুজৰাট টাইটেন্সৰ হৈ আজি মহম্মদ সিৰাজে বহুত এটা ভাল বোলিং পাৰফৰমেন্স আগবঢ়াইছে। মহম্মদ সিৰাজে আজি 4টা উইকেট লৈ একেবাৰে বেকফুটত লৈ যায় ছানৰাইজাৰ্ছ হায়দৰাবাদক। ছানৰাইজাৰ্ছ হায়দৰাবাদ আনপ্ৰেডিক্টেবল টিম আৰু যদি চলি যায় হয়তো 270 280 ৰানো কৰিব আৰু যদি নচলে 150 ৰানো নহয়। ঠিক এইদৰে আজিও মাত্ৰ 152 ৰান কৰিবলৈ সক্ষম হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ। যেহেতু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ট্ৰেভিছ হেড, হেনৰিক ক্লাছেন, ঈশান কিষাণ আৰু অভিষেক শৰ্মাৰ দৰে বেটছমেন আছে, খুব এটা বিধ্বংসী বেটছমেন, কিন্তু আজি কোনোজনে ৰান কৰিব নোৱাৰিলে আৰু মহম্মদ সিৰাজৰ প্ৰথমটো অভাৰতে আউট হয় ট্ৰেভিছ হেড। আৰু ইয়াৰ লগতে ছানৰাইজাৰ্ছ হায়দৰাবাদ একেৰাহে 4খন মেচ হাৰে। যেহেতু প্ৰথমখন মেচ জিকিছিল, প্ৰথমখন মেচ ৰাজস্থান ৰয়েলছৰ এগেইনষ্টত হৈছিল আৰু প্ৰথমখনত 287 ৰান কৰিছিল, কিন্তু তাৰ পিছৰে পৰা একেবাৰে ফ্লপ হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 152 ৰান কৰে। আচলতে টাৰ্গেটটো অকমান বেছি হ'ব লাগিছিল, কিন্তু হায়দৰাবাদৰ বেটছমেনসকলে ৰানে কৰিব নোৱাৰে। প্ৰথম অভাৰতেই ট্ৰেভিছ হেডৰ উইকেট লয় মহম্মদ সিৰাজে আৰু অভিষেক শৰ্মাই 18 ৰান কৰি আউট হয়। ঈশান কিষাণেও ৰান কৰিব নোৱাৰে। ঈশান কিষাণে 17 ৰান কৰে, 17 ৰান কৰি আউট হয়। যেহেতু ঈশান কিষাণে প্ৰথমখন মেচত খুব এটা ভাল পাৰফৰমেন্স আগবঢ়াইছিল, যেতিয়া ৰাজস্থান ৰয়েলছৰ লগত মেচ হৈছিল প্ৰথম মেচতে চেঞ্চুৰী কৰিছিল, তেতিয়া সকলোৱে ঈশান কিষাণক প্ৰশংসা কৰিছিল, ভালদৰে খেলিব বা ইণ্ডিয়া টিমত কামবেক কৰিব। কিন্তু তাৰ পিছৰে পৰা একেৰাহে ফ্লপ হৈ আহিছে ঈশান কিষাণ আৰু লগতে হেনৰিক ক্লাছেনে 27 ৰান কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ সৰ্বাধিক নীতিশ কুমাৰ ৰেড্ডীয়ে 31 ৰান কৰে 34টা বলত, আৰু শেষত পেট কামিন্সে 22 ৰান কৰে আৰু লগতে ছানৰাইজাৰ্ছ হায়দৰাবাদক 152 ৰানলৈ লৈ যায়। যদিও বিশাল টাৰ্গেট দিব নোৱাৰিলে, নিৰ্ধাৰিত 20 অভাৰত মাত্ৰ 152 ৰানহে কৰিবলৈ সক্ষম হয় 8 উইকেটৰ বিনিময়ত ছানৰাইজাৰ্ছ হায়দৰাবাদ। আজি গুজৰাট টাইটেন্সৰ বলাৰসকলে খুব এটা ভাল বোলিং পাৰফৰমেন্স আগবঢ়াইছে, বিশেষকৈ মহম্মদ সিৰাজে 4 অভাৰত 17 ৰান দি 4টা উইকেট লয়। প্ৰথমতে ট্ৰেভিছ হেড, অভিষেক শৰ্মা, নিকেত বাৰ্মা আৰু সিমৰজিতৰ উইকেট লয়। ইয়াৰ লগতে মহম্মদ সিৰাজে IPL কেৰিয়াৰৰ 100টা উইকেট ল'বলৈ সক্ষম হয় আজি। মহম্মদ সিৰাজে যেহেতু ইয়াৰ আগৰ মেচতো 3টা উইকেট লৈছিল RCBৰ এগেইনষ্টত, আজিও 4টা উইকেট লয়। মহম্মদ সিৰাজে আজি 4 অভাৰত 17 ৰান দি যিহেতু 4টা উইকেট লয়, তাৰ বাবে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগতে মহম্মদ সিৰাজে ছেকেণ্ড হাইয়েষ্ট উইকেট টেকাৰ হিচাপে পৰিগণিত হয়, যিহেতু প্ৰথম স্থানত আছে নুৰ আহমেদে 10টা উইকেট লৈছিল আৰু দ্বিতীয় স্থানতে আছে মহম্মদ সিৰাজে 9টা উইকেট লয়। লগতে আছে মিচেল ষ্টাৰ্কো 9টা উইকেট লৈছে। 153 ৰানৰ টাৰ্গেট চেজ কৰিব আহি গুজৰাট টাইটেন্সে ষ্টাৰ্ট ভাল পোৱা নাছিল। প্ৰথমতেই সাই কিশোৰ আউট হয় মহম্মদ শামিৰ বলত, মাত্ৰ 5 ৰানহে কৰিবলৈ সক্ষম হয়। আৰু লগতে জছ বাটলাৰে আজি ৰান কৰিবলৈ সক্ষম নহ'ল, 0 ৰানতে আউট হয় পেট কামিন্সৰ বলত। আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ভাল এটা ষ্টাৰ্ট পাইছিল, প্ৰথম 16 ৰানতে 2টা উইকেট ল'বলৈ সক্ষম হৈছিল, যদিও পিছত কামবেক কৰিব নোৱাৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰসকলে। আৰু লগতে ৱাশ্বিংটন সুন্দৰ আজি গুজৰাট টাইটেন্সৰ হৈ প্ৰথমখন মেচ খেলে ৱাশ্বিংটন সুন্দৰে, আৰু ৱাশ্বিংটন সুন্দৰে 49 ৰান কৰিবলৈ সক্ষম হয় মাত্ৰ 29টা বল। যদিও গুজৰাট টাইটেন্সৰ হৈ 2টা উইকেট খুব এটা জলদি গৈছিল, 16 ৰানতে 2টা আউট হৈছিল, কিন্তু ৱাশ্বিংটন সুন্দৰ আহি খুব এটা ভাল পাৰফৰমেন্স আগবঢ়ায়, বেটিং পাৰফৰমেন্স, মাত্ৰ 29টা বলত 49 ৰান কৰে। যদিও হাফ সেঞ্চুৰি কৰাৰ চান্স আছিল, কিন্তু মহম্মদ শামিৰ বলত আউট হৈ যায়। আজি ৱাশ্বিংটন সুন্দৰে সিমৰজিতৰ বলত 20 ৰান কৰে এটা অভাৰত, আৰু তেতিয়াৰ পৰাই মোমেন্টাম শিফ্ট হয় গুজৰাট টাইটেন্সৰ হৈ। আৰু লগতে আজি কেপ্টেইন শুভমান গিলে খুব এটা ভাল পাৰফৰমেন্স আগবঢ়াইছে, 61 ৰান কৰিবলৈ সক্ষম হয় মাত্ৰ 43টা বলত। আৰু গুজৰাট টাইটেন্সৰ হৈ মেচ ফিনিশ কৰি লৈ যায় শুভমান গিলছে অপেন কৰিব আহি নট আউট থাকে আৰু মেচখন একেবাৰে ওৱান সাইডেড কৰি পেলাই শুভমান গিলছে। আৰু শেষত আহি যিখিনি ৰান লাগিছিল ৰাদাৰফোৰ্ডে আহি 35 ৰান কৰে আৰু গুজৰাট টাইটেন্সক 20 বল থাকোতেই মেচখন জয়ী কৰায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ মহম্মদ শামিয়ে 28 ৰান দি 2টা উইকেট লয় আৰু লগতে পেট কামিন্সে 1টা উইকেট লয়। গুজৰাট টাইটেন্সৰ জয়ৰ লগতে পইণ্টছ টেবুলৰ দ্বিতীয় স্থানত যাবলৈ সক্ষম হয়, আৰু প্ৰথম স্থানত আছে দিল্লী কেপিটেলছ, আৰু তৃতীয় স্থানত RCB, আৰু চতুৰ্থ স্থানত পাঞ্জাব। আৰু পইণ্টছ টেবুলৰ একেবাৰে শেষত ছানৰাইজাৰ্ছ হায়দৰাবাদ, যিহেতু আজিৰ মেচখনো 5খন মেচৰ মাত্ৰ এখন মেচে জিকিবলৈ সক্ষম হৈছে। পইণ্টছ টেবুলৰ একেবাৰে শেষত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আৰু শুভমান গিলৰ ইনিংছটো চাই কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিব নাপাহৰিব। এইদৰে ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।